হেল্ল' এভৰিৱান, গুড মৰ্ণিং। বহুদিনৰ মূৰত মা, মই, হাজবেণ্ড, মোৰ ছোৱালীজনী নগাঁৱলৈ ফুৰিবলৈ ওলালোঁ। বহু বছৰ আগতে গৈছিলোঁ। মই যেতিয়া ক্লাছ 2ত আছিলোঁ তেতিয়াতে মই নগাঁও গৈছিলোঁ। তেতিয়াৰ নগাঁও আৰু এতিয়াৰ নগাঁৱৰ মাজত বহুত পাৰ্থক্য হৈছে। নগাঁৱলৈ ফুৰিবলৈ ওলালোঁ কেইঘৰমানৰ লগতে। ভাইটিৰ বিয়া উপলক্ষে বিয়াতো নিমন্ত্ৰণ জনাই আহিলোঁ। এয়া চাওকচোন নগাঁও চিটিখন, বহুত একদম চেঞ্জ দেই। এয়া প্ৰথম মোৰ ভাইটি এজনীৰ ঘৰত সোমোৱালোঁ। এয়া ছেকেণ্ড কাকাজনৰ ঘৰত গ'লোঁ, বিয়াৰ নিমন্ত্ৰণী দিব। এয়া হাজবেণ্ডে বহি আছে। নেক্সট আৰু এজন কাকাৰ ঘৰত গ'লোঁ। মানে আমাৰ এতিয়া এনেই ক'বলৈ গ'লে দাদা হয়, আমাৰ মানে সম্বন্ধত কাকা বুলি মাতে আৰু, মানে ডাঙৰ ককাইবিলাকক। এয়া তাতে গৈ বহি আছোঁ। নেক্সট বৌ এজনী আমাৰ। এয়া নেক্সট আকৌ ভাইটিহঁতৰ ঘৰতে লাঞ্চটো কৰি ল'লোঁ। নেক্সট আৰু এঘৰ মানুহৰ তাতে গ'লোঁ। সেইজন ডক্তৰ হয়, ENT বিভাগৰ, জিয়াউল বুলি তাতে নগাঁৱত সকলোৱে জানেয়ে। তেওঁলোকৰ ঘৰত গ'লোঁ। সেইটো ভাইটি মোৰ ভিনদেউ লাগে, আমাৰ ৰিলেটিভছবোৰ। আৰু ঘৰটো চিনি পোৱা নাছিলোঁ, মণি বাইটিয়ে দেখুৱাই দিলে আমাক ঘৰটো। আমি ফাৰ্ষ্ট টাইম গৈছোঁ, তেওঁলোকেতো আমাক আহিবলৈ দিয়া নাছিল, ৰাতি থকালৈয়ে জোৰ কৰিছিল। কিন্তু থাকিব নোৱাৰি দিয়কচোন, যিহেতু বিয়াত নিমন্ত্ৰণী দিব গৈছোঁ। এয়া তেওঁলোকৰ ঘৰটো অকণমান দেখুৱাইছোঁ। তেতিয়া পোহৰ আছিলতো, লাইট জ্বলোৱা নাছিল। এয়া ভাইটিৰ সৰু ছোৱালীজনী, মোৰ ছোৱালীজনীৰ লগৰে। তাই কিন্তু অলপ ওখ হ'ল, মোৰ ছোৱালীজনী টিকিলিয়ে হৈ আছে। এয়া ভাইটি ওচৰত বহি আছে মোৰ। ভাইটিহঁতৰ ঘৰটোৰ তলতে আমাৰ ভিনদেউৰ চেম্বাৰ আছে। তেওঁ ENT বিভাগৰ ডক্তৰ হয়। এয়া মানুহবোৰে গাড়ী লৈ লৈ আহিছে ট্ৰিটমেণ্ট কৰিব। আমি যেতিয়া ফাৰ্ষ্ট সোমাইছিলোঁ তেওঁলোকৰ ঘৰত, মানে বাহিৰত মানুহ বহুত ভিৰ আৰু। এয়া ভাইটিহঁতৰ ৰুমবোৰ, বহুতকেইটা ৰুম আছে, বেডৰুম। এয়া আমি ওপৰলৈ উঠি গ'লোঁ। ওপৰতো বহুত ৰুম আছে। বহুত ধুনীয়া দেই ঘৰটো, একেবাৰে একদম শ্বুটিং কৰিবলগীয়া ঘৰ আৰু। যিহেতু ভিনদেউ ডক্তৰ, অভিয়াছলি দিয়কচোন হ'বই, ইমান ধুনীয়া ঘৰ। এয়া মোৰ মাহঁতে চাই আছে। এয়া হাজবেণ্ড আৰু মোৰ ছোৱালীজনী। বহুত ৰুম আৰু তেওঁলোকৰ। ইমান ভালকৈ দেখুওৱা নাই, মই সোনকালে দেখুৱাইছোঁ আৰু। নেক্সট আৰু কেতিয়াবলৈ গ'লে ভালকৈ হোম টুৰ দিম। এইটো এটা তেওঁলোকৰ ধুনীয়া এটা বেডৰুম আৰু, মাষ্টাৰ বেডৰুম বুলি ক'ব পাৰি আৰু। এয়া অকল জিমো কৰে ভিনদেউ অলপমান ঘৰতে। ফিটনেছৰ প্ৰতি কনচিয়াছ আৰু, যিহেতু ডক্তৰ। নামি আহিলোঁ চাই, মানে বেছি দেৰি কৰা নাই আৰু আমি সোনকালে আহিলোঁ, কাৰণ সোনকালে আমি ৰিটাৰ্ণ হ'ব লাগে যিহেতু। এয়া মই বহি আছোঁ, অকণমান দেখুৱালোঁ। নেক্সট আমি তাৰ পৰা আহি ৰিটাৰ্ণ ঘৰৰ অভিমুখী হ'লোঁ। এয়া নগাঁৱৰ চহৰখনৰ অলপ কিছু দৃশ্য। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই।